আজি 200 বিঘা মাটিৰ বেষ্টিজ সৰ্ববৃহৎ কীৰ্তন ঘৰ মঠ কৃষ্ণধাম গুৰুধাম গোলকধাম বৈকুণ্ঠ ধাম স্বৰ্ণামৃত পথ পদচিহ্ন মঠ। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোবোৰ ভালে আছে আৰু লগতে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। অভিনেতা কিশোৰ দাসক বাৰু কোনে চিনি নাপায়? ৰং ৰেঙনি আদিৰ দৰে চেনেলত সম্প্ৰচাৰিত হোৱা বিধাতা বান্ধোন, নেদেখা ফাগুন আৰু শেহতীয়াভাৱে বৃন্দাবন আদিৰ দৰে জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰি অভিনেতাজনে সকলোৰে মনত এক বিশেষ স্থান ল'বলৈ সক্ষম হৈছে। অভিনেতাজনৰ বৰ্তমানৰ অৱস্থা হয়তো আপোনালোক সকলোৱে জানে। কেইদিনমান আগতে গুৱাহাটীৰ হেল চিটিত চিকিৎসাধীন হৈ থকা কিশোৰ দাসক বৰ্তমান মুম্বাইলৈ উন্নত চিকিৎসাৰ বাবে নিয়া হৈছে। মুম্বাইত বাৰু কিশোৰ দাস কেনে আছে তাৰে অকণমান ভিডিঅ' চাওঁ আহকচোন। আজি 200 বিঘা মাটিৰ বেষ্টিজ সৰ্ববৃহৎ কীৰ্তন ঘৰ মঠ কৃষ্ণধাম গুৰুধাম গোলকধাম বৈকুণ্ঠ ধাম স্বৰ্ণামৃত পথ পদচিহ্ন মঠ আধ্যাত্মিক স্কুল কলেজ আদিৰে পৰিপূৰ্ণ চলে চকুৰোৱা এক অদ্বিতীয় মনোৰম আশ্ৰমত পৰিণত কৰিছে। তালৈ দেশ বিদেশৰ সীমা চেৰাই অসংখ্য ভক্তিবান ৰাইজৰ আগমন ঘটিব লাগিছে। পৰম গুৰু শ্ৰীকৃষ্ণ প্ৰভুৱে তেৰাৰ কেইবা যুগত ভকতত ঈশ্বৰৰ প্ৰতি একনিষ্ঠ হৈ সকলোৰে মংগলৰ বাবে লোকহিতাৰ্থ কৰ্ম কৰাৰ নিৰ্দেশ। অভিনেতাজনৰ এই দুখবৰে এতিয়া অসমৰ সমগ্ৰ কলাকৌশলীৰ লগতে সাধাৰণ দৰ্শকৰ মাজতো এক শোকৰ সৃষ্টি কৰিছে। অভিনেতাজনক ভাল পোৱাসকলৰ বাবে এই খবৰটো সঁচাকৈ দুখজনক নহয়নে বাৰু? কিশোৰ দাসক যদি আপোনালোকে সঁচাকৈ ভাল পায় তেনে ভিডিঅ'টোত এটা লাইক কৰি দিব। নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ কিশোৰ দা যাতে সোনকালে ভাল হৈ আহে আৰু নতুন নতুন কাম যেন আমাক উপহাৰ দিয়ে। ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটোত যদি আপুনি নতুনকৈ আহিছে তেন্তে অনুগ্ৰহ কৰি আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।